সময়বোৰ বৰ সোনকালে পাৰ হৈ গ'ল ন সেইদিনা যে তোমাক লগ পাইছিলোঁ আৰু কেতিয়া এবছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ সঁচাই তোমাৰ লগত কটোৱা প্ৰতিটো দিন মাত্ৰ এটা পল যেনেই লাগে মনটোৱে কেৱল তোমাকেই বিচাৰে হ'ব দিয়া বিয়াৰ পিছত তুমি মোক ওচৰতে পাই থাকিবা বিয়া মায়েও বেছি বিয়াৰ কথা নোকোৱা নহয় আৰু মোৰো বিয়াখন পাতিবলৈ মন নোযোৱা নহয় পিছে হাতত কাম বন এটা নোহোৱাকৈ বিয়াখন পাতো কেনেকৈ হ'ব মই জানো তোমাক জোৰ কৰিছোঁ তুমি যেতিয়াই উপযুক্ত বুলি ভাবা তেতিয়াই পাতিবা মই ঘৰৰ মানুহক বুজাম তুমি অকণো চিন্তা নকৰিবা মই জানো তোমাৰ দেউতাই তোমাৰ বিয়াখন সোনকালে হোৱাটোৱে বিচাৰে আৰু যদি বেছি জোৰ কৰে তেতিয়া তুমি যি সিদ্ধান্ত লোৱা মই তাকেই মানিম মানে কি ক'ব বিচাৰিছা তুমি মানে মোৰ বাবে অপেক্ষা কৰি তোমাৰ ঘৰখনত অশান্তি দিয়াটো মই বিচৰা নাই তুমি ইচ্ছা কৰিলে প্লিজ সেনেকুৱা কথা নক'বা মই জানো এই বিষয়ত তোমাক কেতিয়াবা জোৰ কৰিছোঁ তুমি এনেকুৱা ধৰণৰ কথা কৈ মোৰ ভাল পোৱা মোৰ বিশ্বাসক আঘাত দিছা মই তোমাক ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে সকলো পৰিস্থিতি মোকাবিলা কৰিব পাৰিম চৰি তোমাৰ মনত আঘাত দিয়াটো মোৰ উদ্দেশ্য নাছিল মই জাষ্ট মোৰ মনৰ কথাটোহে কৈছোঁ আৰু তুমি চিন্তা কৰিব নালাগে যোৱা মাহত পুলিচৰ এটি ইণ্টাৰভিউ দিছিল আৰু 2 দিনতে তাৰ ৰিজাল্টটো আহিব লাগে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে এটি ভাল খবৰ নিশ্চয় পাম মোৰো তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে I love you. Love you too. ব'লা এতিয়া দেৰিয়ে হয় মোৰ আকৌ টিউশ্যন আছে নহয় ইয়াতে দেৰি কৰি থাকিলে টিউশ্যন আকৌ ৰাতিয়ে হ'ব এইটো টিউশ্যন আকৌ নতুনকৈ ল'লা নেকি ব'লা যাওঁ যোৱা পিছে বেছি ৰাতি নকৰিবা আকৌ হ'ব দিয়া যোৱা পিছে বাই বাই মৌচুমী ৰ'বাচোন কি হ'ল কিয় মাতিছা এনেই সুধিছোঁ ইমান খঙত সুধিছা যে ক'ত গৈছিলা সেনেই ফুৰিবলৈ আৰু কিবা আছে বাহ এনেকৈ সুধিছা যে যেন মই তোমাৰ শত্ৰুহে চোৱা মোৰ টিউশ্যন আছে কিবা যদি ক'ব লগা আছে সোনকালে কোৱা মই যাওঁ ৰ'বাচোন মই তোমাক বহুদিনৰ পৰা এটা কথা কম বুলি ভাবি আছিলোঁ কোৱা মই তোমাক ভাল পাওঁ আৰু তোমাক মই নিজৰ কৰি ল'ব বিচাৰোঁ কি চোৱা মই আন কাৰোবাক ভাল পাওঁ তুমি এইবোৰ পাহৰি যোৱা নাই মই তোমাক পাহৰিব নোৱাৰোঁ আৰু তোমাক নাপালে মই মৰি যাম এইবোৰ কথা মোক নক'বা মই তোমাক ভাল পাব নোৱাৰোঁ গতিকে এইবোৰ কথা কৈ কোনো লাভ নাই মই যাওঁ তুমি যাব নোৱাৰা যেতিয়ালৈকে তুমি মোক ভাল পাওঁ বুলি নোকোৱা মোৰ হাত এৰি দিয়া আৰে নিদিওঁ বুলি কৈছোঁ নিদিওঁ মই কৈছোঁ হাত এৰা আৰে নিদিওঁ বুলি কৈছোঁ নিদিওঁ যেতিয়ালৈকে তুমি মোক ভাল পাওঁ বুলি নোকোৱা এয়া তই ভাল কাম নকৰিলি ইয়াৰ বিনিময় তই দিবই লাগিব
মা অ মা মোৰ চাকৰি হৈ গ'ল মা আজি ৰাতিপুৱাই যাব লাগিব কষ্টৰ ফল ভগৱানে মংগল কৰক কোপা মই এতিয়া সৌৰভক গৈ খবৰটো দিওঁ ঠিক আছে মা মই সৌৰভক লগ কৰি আহোঁ দেই যা সোনকালে আহিবি ঐ তই এতিয়া খবৰটো দিছ নহয় সঞ্জীৱক পঠাইছোঁ আহিব ৰ ঐ তাই চাগে বৰ আনন্দ পাইছে নহয় আমাৰ সপোনবোৰ পৃথক হ'বলৈ গৈ আছ এই দিনটোলৈ মই কিমান আগ্ৰহেৰে বাট চাইছিলোঁ তই জান তহঁতৰ প্ৰেমক ভগৱানে এটা উপহাৰ দিছোঁ সঁচা প্ৰেমক ভগৱানেও সহায় কৰে বুজিছ মই আজি বহুত সুখী ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলেই চন্দন সেয়া তোমাৰ ভাল পোৱাৰ পৰিণাম আমাক আৰু এতিয়া কোনেও বেলেগ কৰিব নোৱাৰে এতিয়া এনেকৈ থাকিবিনে নে সোনকালে গৈ যোৱাৰ ব্যৱস্থা কৰিবি বল বল কালি ৰাতিপুৱা কেইটা বজাত যাবা 6টা বজাতে যাব লাগিব 9টা বজাত গুৱাহাটীৰ পৰা ট্ৰেইন আছে তোমাক চাগে কাইলৈ লগ নাপাম একেবাৰে ট্ৰেইনিং শেষ কৰি আহিব লাগিব পুৰা 9 মাহ পিছত ইমান দিন মই কেনেকৈ থাকিম চন্দন মই মানুহটোৱে যাম আৰু হৃদয়খনটো তোমাৰ লগতে থাকিব তুমি যেতিয়াই মোক বিচাৰা তেতিয়াই ওচৰত পাবা এতিয়া কৈ থাকোঁ হা ঘৰত বহুত কাম আছে আৰু সৰুৱে তোমাক থৈ আহিব মই আহিছোঁ হা ঐ যাওঁ দে মা অ মা মা বোপা মা মই আহি গ'লো মা মা মই আহি গ'লো মা ভগৱানে মংগল কৰক বোপা মা তুমি বেগটো লোৱাচোন মই পটককৈ গৈ সৌৰভক লগ কৰি এতিয়া নালাগে ভৰি এখন ধুই ল পিছত যাবি ভিতৰত আৰে চন্দন আৰে তই কেতিয়া আহিলি এই অলপ আগতে বা একদম চেঞ্জ হৈ গৈছ দেই পুৰা হিৰ' লাগিছে তোক এই ব'ল না মৌচুমীহঁতৰ ঘৰৰ পৰা আহোঁ এতিয়া নালাগে দে কাইলৈ যাম এই আজিয়ে যাম ব'ল না তেৰিকা আহ হৈ পুৰা তহঁত বচোন বহ মৌচুমী নাই নেকি মাজনী মাজনী আছে ৰ'বা মাজনী অ মাজনী বাহিৰলৈ ওলাই আছোন মৌচুমী ৰবা মই তোমাক এটা কথা ক'ব পাহৰিছিলোঁ তাই তোমাৰ লগত কথা ক'ব নিবিচাৰে গতিকে বুলি তাইক অসুবিধা হোৱাটো ভাল নাপাওঁ কিন্তু খুৰা চোৱা তোমাক অকণমান ভালদৰে চিনি পাওঁ তোমাৰ অন্তৰৰ কথা মই বুজি পাওঁ কিন্তু তাই যেতিয়া তোমাৰ লগত কথা ক'ব নিবিচাৰে গতিকে তাইৰ অসুবিধা কৰাটো মই ভাল নাপাওঁ
এনেকুৱা ব্যৱহাৰ কৰিছ যে আৰে কি ভুল কৰিলোঁ মই আঁতৰি দিয়া মোৰ আগৰ পৰা আঁতৰি দিয়া কিন্তু কি হৈছে তাকতো কৈ যোৱা কি ভুল কৰিলোঁ মই তুমি কিয় এনেকুৱা কৰিছানো মই তোমাৰ কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ প্লিজ মোক যাবলৈ দিয়া নহ'ব এনেকৈ তুমি যাব নোৱাৰা তুমি ক'ব লাগিব মই কি ভুল কৰিলোঁ আৰু কিহৰ কাৰণে তুমি আমাৰ ভাল পোৱা কেনেকৈ পাহৰি গ'লা মই তোমাৰ কথাৰ কোনো উত্তৰ দিব নোৱাৰোঁ এতিয়াৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই কোনো সম্পৰ্ক নাই আৰু তুমি আমাৰ সম্পৰ্ক এনেকৈ কেনেকৈ পাহৰি পেলাব পাৰা পাহৰি গৈছোঁ সকলো পাহৰি গৈছোঁ এতিয়াৰ পৰা তোমাৰ প্ৰেম আৰু ভাল পোৱাৰ কোনো মূল্য নাই মোৰ ওচৰত মই সপোনতো ভবা নাছিলোঁ তুমি মোক ইমান বিশ্বাসঘাতক কৰিবা যে চালা ভুল কৰি পেলালোঁ তোমাক বিশ্বাস কৰি তুমি এজনী বিশ্বাসঘাতক এজনী চৰিত্ৰহীন ছোৱালী যোৱা আঁতৰি যোৱা মোৰ ওচৰৰ পৰা যোৱা আরে চন্দন প্লিজ কিমান খাওঁ আৰু এইবোৰ আৰু খাম সকলো শেষ হৈ গ'লো খাই খাই শেষ কৰি পেলাম নিজকে জীয়াই থকাৰ ইচ্ছা মোৰ নোহোৱা হৈ গৈছে পাগল হৈছে নেকি তই পাগল হৈছোঁ মানুহৰ প্ৰেম ভাল পোৱা আৰু হাঁচি ৰখা মৰমবোৰ যেতিয়া ধ্বংস হৈ যায় নহয় তেতিয়া মানুহ পাগল হৈ যায় পাগল তই অলপ ধৈৰ্য ধৰ চন্দন তাই মোৰ লগত কিয় এনেকুৱা কৰিলে কি ভুল কৰিছিলোঁ মই কিহৰ কাৰণে তাই মোক বিশ্বাসঘাতকতা কৰিলে তই তাইক ভুল বুজিছ চন্দন নাই মই তাইক ভুল বুজা নাই অথচ এতিয়াহে মই তাইক ভালকে বুজি পাইছোঁ তাই এজনী বিশ্বাসঘাতক এজনী চৰিত্ৰহীনা ছোৱালী চন্দন তই কিবা কোৱাৰ আগতে আচল কথাটো জানি লোৱাটো দৰকাৰ এজনী ছোৱালীক বদনাম কৰিছ তই কি তাৰ মানে আচল কথাটো তই জানো তাই মোক কিয় এনেকুৱা কৰিলে ক সৌৰভ ক শুন তাই অন্তৰেৰে তোক এতিয়াও ভাল পায় চন্দন কিন্তু 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 কি তাই এতিয়া তোৰ লগত বিয়াত বহিব নোৱাৰে তাই নিজকে এতিয়া তোৰ যোগ্য বুলি নাভাবে তই মোৰ কি কৈ আছ আৰু হোলাগুলিকৈ কবি নে কি হৈছে শুন সেইদিনা গধূলি মৌচুমীয়ে টিউশ্যনৰ পৰা আহি আছিল এই মৌচুমী টিউশ্যনৰ পৰা আহিলি হা ইমান গধূলি অকলে অকলে সকলে নাহি কাৰ লগত আহিব লাগে আৰে ইমান খং কৰিছ কেলৈ কেনেকৈ বাট আগচি ধৰাৰ মতলব কি হাতৰ হ
নহ'লে কিন্তু কথা বেয়া হৈ যাব। আৰে ইমান গৰম আৰে এই গৰম কি মই দেখুৱাই দিব পাৰোঁ, এই গধূলি কোনো নাই। এৰি দিব লাগে তোক, এৰি দিব লাগে। আৰু এইদিনা তই মোৰ গালত পৰা তোৰ কথা মই আজিও পাহৰা নাই। আৰু তই দিনৰ বিক্ৰমকে দেখিছ, ৰাতিৰ এই মাতাল বিক্ৰমক তোৰ দেখা নাই। এৰি দিব লাগে, এৰি দিব লাগে। এই বিক্ৰমে হাতত কৰা চিকাৰ কেতিয়াও এৰি নিদিয়ে, বুজিছ? কি তই মোক আগতে কোৱা নাছিলি কিয়? বিক্ৰম ক'ত আছে সি এতিয়া? তাক মই বিক্ৰম এতিয়া জেলত, ৰাইজে ধৰি বান্ধি তাক পুলিচক গতাই দিছে। কিন্তু মৌচুমীয়ে তাইৰ নিজৰ পৰা মোক কিয় আঁতৰাই পঠাব বিচাৰিছে? তাই তোক অন্তৰৰ পৰা আঁতৰাই পঠাব নোৱাৰে চন্দন। তাই তোক আজিও সঁচা অন্তৰেৰে ভাল পায়। তেনেহ'লে এইবোৰ তাই কিয় কৰি আছে? তাই এতিয়া নিজকে তোৰ যোগ্য বুলি নাভাবে চন্দন। তাই সেই অপবিত্ৰ দেহে তোৰ হ'ব নিবিচাৰে। আৰু এইবোৰ কথা তোক ক'লে তই যে নুবুজ সেই কথা তাই ভালকৈ জানে। আৰু সেইকাৰণে তাই তোৰ ওচৰত এইবোৰ বিশ্বাসঘাতকতাৰ অভিনয় কৰিছে। মই যাম, মই এতিয়াই যাম। নালাগে চন্দন, এতিয়া বহু ৰাতি হ'ল। কালি ৰাতিপুৱা আমি দুয়ো তাইৰ ঘৰলৈ যাম, হ'ব? মোক ক্ষমা কৰি দিয়া। মই জানিতে বৰ ডাঙৰ ভুল কৰিলোঁ। কোনো কথা গম নোপোৱাকৈ তোমাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। সৌৰভে মোক সকলো কথা কৈছে, এতিয়া অতীতৰ সকলো কথা পাহৰিছে। নুচু বাবু, মই অপবিত্ৰ। মোক চুলে তুমিও অপবিত্ৰ হৈ যাবা। নহয়, তুমি কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰা। আৰু আমাৰ প্ৰেম কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে। তুমি নুবুজা কিয়? মোৰ শৰীৰ এতিয়া হেজাৰটো কলংকৰ কলা দাগেৰে ভৰি আছে। তুমি মোক চুলে তোমাৰ হাতখনো পলিয়ান হৈ যাব। মই তোমাৰ শৰীৰক নহয়, তোমাৰ অন্তৰকে চুব বিচাৰোঁ। শৰীৰৰ মলিনতাই আত্মাৰ উজ্জ্বলতাক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। তুমি কিয় ভাবিছা যে আমাৰ প্ৰেম মাত্ৰ শৰীৰৰ মাজতে আবদ্ধ? প্ৰেমৰ পবিত্ৰতা শৰীৰত নহয়, আত্মাতে থাকে। আৰু মই তোমাৰ শৰীৰক নহয়, তোমাৰ আত্মাকে ভাল পাওঁ। কিন্তু চন্দন, সমাজে এইবোৰ কথা বুজি নাপায়। সমাজে কি ভাবে সেইবিলাক মই একো নাজানো। মই কেৱল এটা কথাই জানো, তুমি মোৰ। আমাৰ এই পবিত্ৰ বান্ধোনক কোনোবা দুষ্ট লোকে লিপি দিয়া কলংকই কেতিয়াও অপবিত্ৰ কৰিব নোৱাৰে। সঁচাই মৌচুমী, ই ঠিক কথাই কৈছে। কোনোবাই কৰা অপৰাধৰ বাবে তহঁতৰ এই পবিত্ৰ সম্পৰ্কক শেষ হৈ যাবলৈ নিদিবি। মাজনী, অতীতৰ অবাঞ্ছিত কথাবোৰ এটা ভয় লগা সপোনৰ দৰে পাহৰি যা। আৰু উদিত সূৰ্যৰ হেঙুলীয়া আভাৰৰ দৰে নিজৰ ভৱিষ্যত উজ্বলাই তো। আহা মুছমি, আমি দুয়ো মিলি আমেৰিকাৰ সোণোৱালী সপোনবোৰ জগত পৰিণত কৰোঁ।